নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে গংগা এক্সপ্ৰেছ। এই মুহূৰ্তৰ এটি গুৰুত্বপূৰ্ণ খবৰ। চিৰিয়াখানাত নতুন সদস্যৰ আগমন। চিৰিয়াখানাত জন্ম লাভ কৰিছে এটি নতুন গড় পোৱালীয়ে। এটি অতি ভাল লগা খবৰ আপোনালোকক জনাব বিচাৰিছোঁ। অসম ৰাজ্যিক চিৰিয়াখানাত জন্ম লাভ কৰিছে এটি মৰম লগা গড় পোৱালী। নতুনৰ আগমনৰ লগে লগে ৰাজ্যিক চিৰিয়াখানাত থকা গড়ৰ সংখ্যাই 14লৈকে স্পৰ্শ কৰিছে। চিৰিয়াখানা পৰিয়ালৰ নতুন সদস্যটিৰ আগমনে উৎফুল্লিত কৰিছে চিৰিয়াখানা কৰ্তৃপক্ষক।